নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই আজি যাবলৈ লৈছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ। গতিকে জগন্নাথ মন্দিৰ যদি আপোনালোকে চোৱা নাই তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। জগন্নাথ মন্দিৰলৈ মই আগতে যোৱা নাই, ডিব্ৰুগড়ত আছে যিহেতু জগন্নাথ মন্দিৰ ভাগ, আৰু সেই মন্দিৰলৈ মই গৈ আপোনালোকক দেখাম। মন্দিৰৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, কি আছে, কেনেকৈ যাম আমি, আৰু জগন্নাথ মন্দিৰৰ যিটো নেকি সুন্দৰ এটা পৰিৱেশ সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে দেৰি নকৰোঁ বন্ধুসকল, আৰম্ভ কৰোঁ যাত্ৰা। মাস্কখন লগাই লৈছোঁ যিহেতু কৰোণাৰ টাইম জানেই আপোনালোকে। বন্ধুসকল, এতিয়া আমি আহি চমৰাজান পালোহি। যিডোখৰ চমৰাজানত আগতে বহুত এইটো ৰাস্তাটো বহুত বেয়া আছিলে, আৰু এই ৰাস্তাটোৰ কাৰণে মানুহে ধেমাজি বা জোনাই এইটো চাইডে ডিব্ৰুগড়লৈ যাবলৈ বহুত অসুবিধা হয়। কিন্তু এতিয়া চমৰাজান আৰু আগৰ চমৰাজান হৈ থকা নাই। আপোনালোকে চাওক কিমান ধুনীয়া, ইয়াৰ ৰাস্তা বহুত ধুনীয়া কৰি দিলে, চাৰিওফালে বহুত ধুনীয়া। আৰু আপোনালোকে দেখিছে, চাওক, মই চমৰাজানত এইকাৰণে ৰখিলোঁ, দেখুৱাওঁ আপোনালোকক। আজিকালি চমৰাজানৰ ৰাস্তাটো বহুত ধুনীয়া হৈ গ'ল। গতিকে আমি ইয়াত আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত ধুনীয়া লাগে, মই ওপৰৰ কেমেৰা কৰি দেখাই দিছোঁ, চাওক। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ধুনীয়া হৈ গ'ল। গতিকে দেৰি নকৰোঁ, ব'লক আমি যাওঁ। বন্ধুসকল, এইখনেই হৈছে বগীবিল ব্ৰিজ, আৰু বগীবিল ব্ৰিজৰ ওপৰেদি আমি এতিয়া গৈ আছোঁ জগন্নাথ মন্দিৰলৈ। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, বগীবিল ব্ৰিজখনৰ মনোৰম দৃশ্যও চাওক, আৰু লগতে আপোনালোকে চাওক জগন্নাথ মন্দিৰৰ দৃশ্য। আপোনালোকে তাৰ পৰাই আশীষ ল'ব। মই গৈ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক যে কিমাননো মনোৰম আৰু কেনেকুৱা দেখিবলৈ জগন্নাথ মন্দিৰ ভাগ। গতিকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, এতিয়া আমি বাগানৰ মাজে মাজে, বাগানৰ দুইফালে বাগান আছে। জানে আপোনালোকে ডিব্ৰুগড়লৈ আহিছে যদি ডিব্ৰুগড়ৰ দৃশ্য আপোনালোকে জানে কিমান সুন্দৰ। ডিব্ৰুগড়খনৰ ৰাস্তাৰ দি যাবলৈ বহুত ভাল লাগে, কাৰণ দুয়ো কাষে বাগান আছে, আৰু বাগানৰ মনোৰম দৃশ্য উপভোগ কৰি আমি গৈ আছোঁ এতিয়া জগন্নাথ মন্দিৰলৈ। কিছু দূৰ যোৱাৰ পিছত আমি জগন্নাথ মন্দিৰ ভাগ পাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, যাতে জগন্নাথ মন্দিৰ ভাগ আপোনালোকক মই ধুনীয়াকৈ দেখাব পাৰোঁ। বন্ধুসকল, আমি আহি ইয়াৰ পৰা দেখিছোঁৱে হোৱা জগন্নাথ মন্দিৰ জিলিকি উঠিছে, আৰু আপোনালোকে চাওক ভিডিঅ'টো। জগন্নাথ মন্দিৰৰ সেই মনোৰম দৃশ্য দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকক। আৰু এয়া আমি অলৰেডি অৱশেষত জগন্নাথ মন্দিৰ পাই গ'লোহি। চাই থাকক ভিডিঅ'টো শেষলৈকে বন্ধুসকল। মই ওচৰৰ পৰা গৈ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম, আৰু মনৰ আশা আজি বহুত দিনৰ মূৰত পূৰ্ণ হ'ব, যিহেতু জগন্নাথ মন্দিৰ ভাগত আজি উপস্থিত হ'বলৈ সক্ষম হ'লোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু উপভোগ কৰক জগন্নাথ মন্দিৰৰ সেই মনোৰম দৃশ্য। ব'লক যাওঁ। হেল্ল' বন্ধুসকল, এয়া দেখিছে আপোনালোকক, আমি অলৰেডি পাই গ'লোহি জগন্নাথ মন্দিৰ। আৰু চাওক, জগন্নাথ মন্দিৰৰ দৃশ্যখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আচলতে বন্ধুসকল কি ক'ম, আৰু বহুত দুখৰ কথা। আমি গোগামুখৰ পৰা আহিছিলোঁ, যথেষ্ট দূৰ হয় গোগামুখৰ পৰা। আহি পাওঁতে অলপ দেৰি হ'ল, সেইটো কাৰণে মন্দিৰ অলৰেডি বন্ধ কৰি দিলে। গতিকে হ'লেও মই চাৰিকাষটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকক দেখাবৰ কাৰণে আহিছিলোঁ। বহুত দূৰৰ পৰা আহিছোঁ, ইমান দূৰৰ পৰা আহিলোঁ। ভাবিছিলোঁ কি ধুনীয়াকৈ মন্দিৰ ভাগ আপোনালোকক দেখাম ভিতৰত সোমাই, কিন্তু বন্ধ কৰি দিয়াৰ কাৰণে এতিয়া ভিতৰত সোমাব পৰা নাযাব। ভৱিষ্যতে মই আকৌ আহিম এদিন আপোনালোকক জগন্নাথ মন্দিৰৰ ভিতৰ ভাগ দেখাবৰ কাৰণে। গতিকে মই বাহিৰৰ পৰাই কিছু দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক ভিডিঅ'টো। আমি এতিয়া মন্দিৰৰ সন্মুখৰ ফালে গৈছোঁ, গেটখন বন্ধ আছে, আৰু দেখিছে আপোনালোকে বহুত সুন্দৰ এই মন্দিৰভাগ দেখিবলৈ। পুৰীৰ যিভাগ অৰিজিনেলি জগন্নাথ মন্দিৰ আছে তাৰ আৰ্হিতে মন্দিৰভাগ নিৰ্মাণ কৰা হৈছে।
দেখিছে আপোনালোকে বন্ধ কৰি থৈছে ইয়াতে খোলে বুলি কৈছে ৰাতিপুৱা ভাগত কিছু সময় খোলে বুলি কৈছে কিন্তু ৰাতিপুৱা ইমান সোনকালে আহি পোৱাৰ সম্ভৱ নহয় তথাপিতো চেষ্টা কৰিছিলোঁ গম পোৱা নাছিলোঁ যে বন্ধ কৰিব বুলি কিন্তু আপোনালোকে জানে যে যিহেতু ক'ভিড প্ৰট'কল চলি আছে ক'ভিডৰ কাৰণে হয়তো এনেকৈ বন্ধ কৰি ৰাখিছে আচলতে কি কৰিব এই সমস্যাবিলাক কেতিয়া নাইকিয়া হ'ব কেতিয়া এই সমস্যাবিলাকৰ পৰা আমি পৰিত্ৰাণ পাম সেই কথাখিনি জানিব বহুত প্ৰব্লেম হৈছে মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ যে যথেষ্ট প্ৰব্লেম হয় ভিডিঅ' দেখাবৰ কাৰণে বা আমি ঘূৰিবৰ কাৰণে বন্ধুসকল জানে আপোনালোকে আমি ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে আহোঁ ভিডিঅ' দেখাবৰ কাৰণে কিন্তু যদি আহিলেও এনেকৈ যদি বন্ধ কৰি থোৱা হয় তেতিয়াহ'লে বহুত প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় গতিকে কি কৰিব আৰু দেখাইছোঁ বাহিৰৰ পৰা আপোনালোকক মোৰো নিজৰে বহুত দুখ লাগিছে কাৰণ ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিলোঁ কিন্তু মন্দিৰভাগ বন্ধ কৰি ৰাখিছে চাই থাকক ভিডিঅ'টো আগতে মই মন্দিৰভাগলৈ অহা নাই কিন্তু এই ফাৰ্ষ্ট টাইম আহিছিলোঁ যিহেতু চাম বুলি আহিছিলোঁ আৰু আপোনালোককো লগতে ভিডিঅ'ৰ যোগেদি আপোনালোককো দেখাম বুলি আহিছিলোঁ কিন্তু কি কৰিব আৰু বন্ধ কৰি থ'লে আৰু বহুত দুখ লাগিছে দেই আজি দেখিবলৈ পাইছোঁ আৰু কিছু মানুহ আহিছে এইবিলাক গাড়ী চাড়ী লৈ আহিছিলে কিন্তু তেখেতলোকৰ চাগে নাজানে যে মন্দিৰ এনেকৈ বন্ধ কৰি ৰাখে বুলি চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চব বন্ধ চাৰিওফালে মাত্ৰ ৱালকেইখন চাই যাবগৈ লাগিব আৰু চাগে এয়া বন্ধুসকল দেখিছে আপোনালোকে ক'ভিড প্ৰট'কলৰ কাৰণে বস্তুবিলাক এয়া এনেকৈ দি দিছে চিম্বল দি দিছে বহুত নীতি নিয়মৰ মাজত চলিব লগা হৈছে বহুত প্ৰব্লেম হৈছে কি কৰিব বন্ধুসকল কেতিয়াবা বহুত আশা কৰি ক'ৰবালৈ যদি অহা হয় আৰু যেতিয়া নেকি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় তেতিয়া বহুত বেছি মনত দুখ লাগে আৰু বহুত বেয়া লাগে আচলতে কি কৰিব এইটো হৈছে আমাৰ পৰিস্থিতিয়ে আমাক এনেকুৱা কৰিবলৈ বাধ্য কৰাইছে কি কৰিব উপায় নাই আমিতো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁৱেই কিন্তু কি কৰিব আৰু আজি মই বহুত আনন্দৰে আহিছিলোঁ ঘৰৰ পৰা ওলাওঁতে কিন্তু এতিয়া দুখ মনেৰে ঘূৰি যাব লাগিব আৰু বন্ধুসকল কথা দিছোঁ মই এদিন আপোনালোকক ইয়াৰ ভিতৰৰ ভাগ দেখুৱাবৰ কাৰণে আহিম আৰু মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম বহুত আশা কৰি আহিছিলোঁ কিন্তু আজি মোৰ মনৰ আশা পূৰ্ণ নহ'ল লগতে আপোনালোকৰো মনৰ আশা পূৰ্ণ নহ'ল ভাবিছিলোঁ ভিডিঅ'টো মই আপলোড নিদিওঁ তথাপিতো ইমান দূৰ আহিলোঁ যেতিয়া আপোনালোককো দেখুৱাম মোৰ মনৰ দুখৰ কথাবিলাককে গতিকে চাওক আৰু ভিডিঅ'টো এনেকৈ